কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো। তো হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালেও খেলে আছো না? মই ভালেও খেলে আছো, তোমালোকৰ আশীৰ্বাদত। চ' ৰ'ষ্ট কৰিলো, ব্লগ কৰিলো আৰু কেৱল ভিডিঅ' চাগে 2-এটামান দিলো। আৰু আজি 7-8 দিন প্ৰায় অসমত ইণ্টাৰনেট নাছিল, চ' ভিডিঅ' দিব পৰা নাছিলো। তো আজি প্ৰথমবাৰ কাৰণে কি ভিডিঅ' লৈছো আপোনালোকে হয়তো থাম্বনেইলখন চাই বুজিছে। তো সেই ভিডিঅ'টো লৈছো প্ৰথমবাৰৰ বাবে, এইটো সীমান্ত ষ্টক আপোনালোকৰ আপোন চেনেলত লৈ আহিছো, টেকনিকেল ভিডিঅ'। তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু এটা কথা কওঁ, প্লিজ যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। চেনেলটো নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। তো আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো आपके सामने पेश है टन टन আহক আনবক্সিং কৰোঁ। ক'ত গ'ল আনবক্সিংটো হাতেৰে কৰিব নোৱাৰো ন। পাইছো, য়েছ। আহক আনবক্সিং কৰোঁ। এইটো কি এইটো থাম্বনেইলখন চাই বুজিছে, এইটো তোমাৰ ফ্লিপকাৰ্ট হেডফোন হয়। তো চাওক খুলি মেলি, এইটো ইয়াত আছে। তো এইটো ফালিব লাগিব। তো এইডাল ফ্লিপকাৰ্ট স্মাৰ্ট বাই হেডফোন। আৰু ইয়াৰ মেইন বস্তুখিনি দেখাই দিছোঁ আপোনালোকক। এইডাল আছলি মাল, অৰ্থাৎ আচল বস্তু এইডাল। চাওক বহুত ভাল হয়। অলৰেডি মই 2-3 দিন ইউজ কৰিছোঁ, বহুত ভাল হয়। 299 টকাত ইয়াতকৈ ভাল হয়তো আপোনালোকে হেডফোন হয়তো নাপাব চাগে। আৰু তাৰোপৰি ইয়াত ওৱান ইয়াৰৰ ৱাৰেণ্টি আছে, বহুত ভাল হয়। বেছ পাতিও বহুত ধুনীয়া। তো 299 টকাত ইয়াতকৈ ভাল হেডফোন আপোনালোকে হয়তো নাপাব। তো যদি নতুন হেডফোন ল'ম বুলি ভাবিছে এইডাল ল'ব পাৰে, বহুত ভাল হয়। আৰু ইয়াত কিবাকিবি আছে, এইবোৰ কুস্তি কিবাকিবি আছে এইবোৰ। থেংক ইউ শ্বপিং। তো ভিডিঅ'ত এইটো ভালকৈ দেখা পোৱা নাছিলে চাগে, তো ইয়াত মই দেখাই দিব চেষ্টা কৰিলোঁ। চাওক ইয়াত বহুত লাম্বা হয়, চাব পাৰে। এইডাল তোমাৰ বহুত লাম্বা আছে, তো ল'ব পাৰে, ভাল হয়। মই শুনি আছোঁ তো বেছ পাতি ভাল আছে ইয়াৰ। তো ৰাইট চাইডে লাগিলে ৰাইট চাইডে ল'ব পাৰে। ইয়াৰ ৰাইট লেফ্ট ইয়াত লিখাই আছে ৰাইট, আৰু তো আপোনাৰ ইফালে আছে লেফ্ট। তো আপোনালোকে নিজৰ সুবিধা মতে লগাই ল'ব পাৰে, ভাল হয়, বহুত লাম্বা আছে। আৰু ফ্লিপকাৰ্টৰ নিজৰ কোম্পানী হয়, আৰু নিজে ধৰি লওক 1 বছৰৰ ৱাৰেণ্টি দি আছে। তো ল'ব পাৰে সকলোৱে, যদি খুব কম দামত হেডফোন বিচাৰি আছে তো এইডাল লৈ লওক। আৰু মই যদি মিছা ক'ব বুলি ভাবিছিলোঁ, এই ভিডিঅ'টো চাওক, নিশ্চয় দেখিব। তো তাৰ কাৰণে আপুনি নিজৰ মোবাইলৰ এপ ফ্লিপকাৰ্টটো ইনষ্টল কৰা থাকিব লাগিব। মোৰ তাত আছে বাৰু, মই অন কৰি লৈছোঁ। তাৰপিছত চাওক কি কৰিব লাগে। ইয়াত লিখিব লাগিব ফ্লিপকাৰ্ট স্মাৰ্ট বাই হেডফোন। তো দেখিলে নহয়, সকলোতকৈ কম ৰেঞ্জৰ হয় আৰু লগতে ওৱান ইয়াৰৰ ৱাৰেণ্টি। তো সকলোৱে ল'ব পাৰে, আপোনালোকে ল'ব পাৰে। যদি হেডফোন ল'ম বুলি ভাবি আছে এইডালে লওক। আৰু আপোনালোকেও এই ল'ব পাৰে, মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, ফ্লিপকাৰ্ট স্মাৰ্ট বাই ৱাৰ্ড হেডফোন। তো আপোনালোকে চাব পাৰে, ইয়াৰ পেকেজিংটো এনেদৰে আহে, এইবোৰ আছে, এইটো ইয়াতে আছে। এইটো কাণত মানে আপোনাৰ সুবিধামতে লগাই ল'ব পাৰে, যিমান আপোনালোকৰ কাণত ফুটাটো ডাঙৰ হয় সিমান মতে লগাই ল'ব পাৰে এইডাল। আৰু বাকী এইটো পেকিং আৰু এই এনেকৈ আহে। স্মাৰ্ট বাই ৱাৰ্ড হেডফোন বহুত ভাল হয়, মানে বেছ পাতি বহুত ভাল। আৰু তো যি নহওক কিছু বুজাবলৈ চেষ্টা কৰিলোঁ। তো আজিলৈ দিলোঁ বাই, ধন্যবাদ। মোৰ চেনেল নতুন কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। তো চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু অলপ শ্বেয়াৰ কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইবাৰো কমি আছে। তো যি নহওক আজিলৈ বাই, জয় অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো। মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব, জয় আই অসম।